दिनै जोङो UPPL गरेस्वर ब्लक कमिटिया जोङो गरेस्वर साब डिभिजन दाबिनानै आसामनि गिबि मन्त्रि आरो बिटिआरनि चिफ बिथांमोननो जोङो मेमोरेन्डाम माने साबमिसन खालामनाय जादों। जों मिथिगौ जे गरेस्वर साब डिभिजन दाबिया दिनैनि गोबां बोसोर सिगां 1992आवनो माने दाबि खालामदों होनना मिथिदो आरो बिनि जोंहा कमिटिबो दंखायोमोन आरो बे हिसाबै जोंनि तामुलपुरखौ थांनाय आसाम विधान सभानि बाजेटआव जिल्ला हिसाबै फोसावबाय घोषणा खालामबाय आरो बे घोषणा खालामनायखौ जोङो गरेस्वर ब्लक माने UPPLआ जोङो गोसो गोरबोनिफ्राय बरायदों। दा बेजों लोगोसे जिहेतु तामुलपुरा डिस्ट्रिक्ट जासिगोन जिल्ला जासिगोन आरो बेनिखाय गरेस्वरा जोङो पुराना दाबि जोंहा साब डिभिजन दाबि हिसाबै जोङो दिनैनि तारिखआव गरेस्वरखौ साब डिभिजन होनांगोन होननानै जोङो UPPL दोलोनिफ्राय राजनीति दोलोनिफ्राय जोङो दाबि खालामदों। আজি আমাৰ সুদীৰ্ঘ 1992 চনৰ পৰাই গ্ৰস্বৰ মহকুমা দাবী লৈ বিভিন্ন সময়ত বিভিন্ন মেমৰেণ্ডাম পেছ কৰা হৈছিলে, বিভিন্ন কাৰ্যসূচী কৰি আহিছিলে। যেহেতু মানে আমাৰ 15 আগষ্ট তাৰিখত তামুলপুৰ জিলা হিচাপে ঘোষণা হ'ব, সেই শুভক্ষণতে গ্ৰস্বৰ মহকুমা দাবী যি আমি কৰি আহিছোঁ গ্ৰস্বৰৰ যাতে মহকুমা ঘোষণা হয় সেই আমাৰ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ UPPL দলৰ তৰফৰ পৰাই। আৰু আজি আমি মানে গ্ৰস্বৰ ৰাজ্য চক্ৰৰ জৰিয়তে সুকীয়াকৈ 4খন মেমৰেণ্ডাম পেছ কৰিছোঁ। মানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা মানে BJP ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু মঙলদৈ লোকসভা সাংসদ দিলীপ শইকীয়া ডাঙৰীয়ালৈ লগতে BTC চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰলৈ 4খন সুকীয়াকৈ মেমৰেণ্ডাম পেছ কৰিছোঁ। ইতিমধ্যে আমাৰ মেমৰেণ্ডাম কেইখন গ্ৰহণ কৰিছে, মানে অতি সোনকালে মানে বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে মানে উপযুক্ত ব্যক্তিসকললৈ মানে পেছ কৰিব। আৰু আমি 15 আগষ্টৰ আগতে আমাৰ গ্ৰস্বৰত আমি মহকুমা ঘোষণাটো কৰাটো বিচাৰিছোঁ UPPL দলৰ তৰফৰ পৰাই। তথা আমি কিছু শুনিব পাইছোঁ যে ওচৰ চুবুৰীয়া দাবী কৰা সকলোৰে অধিকাৰ আছে। মই ক'ব বিচৰা নাই কাৰো কোনোবা অঞ্চলত দাবী কৰাটো অপৰাধ বুলি ক'ব বিচৰা নাই। যিহেতু গ্ৰস্বৰত সম্পূৰ্ণ মহকুমা ঘোষণা কৰিবৰ পৰা যিখিনি মানে ব্যৱস্থা বা যিখিনি অফিচ যিখিনি মানে পৰ্যাপ্ত পৰিমাণৰ গ্ৰস্বৰ থকা দৃষ্টিগোচৰ হৈছে, সেয়েহে আমি সুদীৰ্ঘ 1992 চনৰ পৰাই ইয়াত মানে মহকুমা দাবী কৰি আহিছোঁ। আৰু সেই দাবীটো যাতে আমাৰ মানে সম্পূৰ্ণ পূৰ্ণাংগ ৰূপত কৰি আমাৰ এই বৃহৎ পিছপৰা অঞ্চলটোক যাতে আগুৱাই নিয়াৰ কাৰণে চৰকাৰী মানে মন্ত্ৰী আমলাসকলে যাতে গুৰুত্ব প্ৰদান কৰে, এই আমাৰ UPPL দলৰ পৰাই মানে চৰকাৰৰ কৰ্তৃপক্ষ চৰকাৰী বিষয়ববীয়াসকল তথা চিফ মানে BTC চিফ অসমৰ মুখ্যমন্ত্ৰী মহোদয় তথা ৰাজ্যিক সভাপতি মহোদয় সকলোলৈ আমাৰ মানে দাবী উত্থাপন কৰিছোঁ যে গ্ৰস্বৰত অতি সোনকালে মহকুমা ঘোষণা কৰিব লাগে। আমি গুৰেশ্বৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু গুৰেশ্বৰ আঞ্চলিক সন্মিলনীৰ তৰফৰ পৰা আজি গুৰেশ্বৰ চক্ৰ বিষয়া বাইদেউৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আৰু BTRৰ CEM সন্মানীয় প্ৰমোদ বড়ো ছাৰদেৱলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। গুৰেশ্বৰে মহকুমা লাভ কৰক, গুৰেশ্বৰক মহকুমা হিচাপে ঘোষণা কৰক, এই দাবী লৈ পেলাই আমি আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। দীঘলীয়া সময় ধৰি 1992 চনৰে পৰা গুৰেশ্বৰ মহকুমা দাবী সমিতি বুলি যিটো সমিতি জন্মলগ্নৰে পৰা কাম কৰি আহিছিল আৰু আমিও এই দীঘলীয়া পৰিক্ৰমাত বিভিন্ন দল সংগঠন ৰাজনৈতিক অৰাজনৈতিক সামাজিক বিভিন্ন দল সংগঠনে এই দাবীক লৈ আমি তেখেতসকলক সহায়ৰ হাত আগবঢ়াই আহিছিলোঁ আৰু আজিও আমি তেখেতসকলৰ লগত আছোঁ। এই দাবী সমিতিৰ যিবিলাক দাবী আছে, যিহেতু গুৰেশ্বৰে মহকুমা পোৱাৰ যিটো মহকুমা হিচাপে মৰ্যাদা পোৱাৰ যিটো ক্ৰাইটেৰিয়া সেইখিনি গোটেই গুৰেশ্বৰত আছে, সেইখিনি গুৰেশ্বৰে বহন কৰি আহিছে সেই বিশেষত্বখিনি। আৰু সেয়েহে অতি শীঘ্ৰে যাতে চৰকাৰে ইয়াৰ এটা মানে ব্যৱস্থা কৰে, মহকুমা হিচাপে যাতে ঘোষণা কৰে, তাৰে দাবী লৈ পেলাই আমি মেমৰেণ্ডাম প্ৰদান কৰিলোঁ। আৰু এইবাৰ সেই সময়ত যেতিয়া আৰম্ভ হৈছিলে এই দাবীটো, তাতকৈ বৰ্তমান সময়ত আহি আজি বিভিন্ন দল সংগঠন আটাইবোৰ দল সংগঠন এই গুৰেশ্বৰৰ উঠি পৰি লাগিছে। এইটো এটা ভাল চাইন। আৰু আমি আহ্বান জনাম, মিডিয়াকো আহ্বান জনাম যাতে এইটো মানে অসম চৰকাৰৰ দৃষ্টিগোচৰ যাতে হয়, তাৰ বাবে যাতে ভালভাৱে প্ৰচাৰ চলায়, সেয়া আমি আহ্বান ৰাখিছোঁ।